হেল্ল' গাইজ, অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে চাই থাকিব। আমি ডিব্ৰুগড়লৈ যাত্ৰা কৰিছোঁ ধেমাজিৰ পৰা, সম্পূৰ্ণ চাই থাকক। এটা আজি ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে। ধান ধুনীয়া হৈছে দেই এই চাইডে। ইমান চাপ লাগিব তুমি যদি আকাশখন দেখাব বিচাৰিছা, তুমি মোবাইলটো এনেকুৱা কৰি দিব লাগিব। আমি বগীবিল দলঙৰ পাই গ'লোহি। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। নদীত পানী বহুত আছে, চাওক ইমান সুন্দৰ লাগিছে, বহুত ধুনীয়া লাগিছে। ব্ৰহ্মপুত্ৰ নদী, এয়া বগীবিল দলং। কেনেকুৱা লাগিছে ইমান? কেনেকুৱা লাগিছে? একা ফুটাৰ ভালে লাগিছে, ভালে লাগিছে। পৰিৱেশটো অলপ পাতলাটো, ইয়াত অলপ ধুইছে, বেলেগ নাই। টুপি দি থৈ আহিলোঁ। হয় হয়, ধুনীয়া লাগিছে। নদী গোটেই পানীটো খোলা হৈছে যে, খোলা হৈছে। ইয়াতে অলপ খেতি কৰিছিলোঁ, এইটো দেখাই দিয়াচোন ৰাইজক। এইটো অলপ খেতি কৰিছিলোঁ। অলপ এতিয়া খেতিটো ঠিকে আছে, প্ৰায় 4 বিঘামানৰ খেতি। এইটো আঁতৰৰ পৰা এইটো সৰু লাগিছে, 1 কঠামান দেখাইছে। এবাৰ এইটো মই ৰুইছোঁ, মই কৰিছোঁ সেইটোকে। এইয়া জগন্নাথ মন্দিৰ হয় ডিব্ৰুগড়ৰ। ইমান সুন্দৰ লাগিছে। দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়ালৈ আহি ফল মূল কিনি আনিব পাৰিব আপোনালোকে সকলোৱে। সেয়া মন্দিৰৰ ফ্ৰণ্টতে শৰাই বাবে ধুনীয়াকৈ সাজি থোৱা আছে শৰাই। সেইখিনি আপোনালোকে লৈ যাব লাগিব। ইয়াত নাৰিকল আছে, প্ৰসাদ আছে, বিভিন্ন ফল মূলো আছে। আপোনালোকে আহিব লাগে, ইয়াৰ পৰা শৰাই লৈ সুন্দৰভাৱে মন্দিৰলৈ সোমাই গৈ শৰাই ভাগি আগবঢ়াব পাৰিব। ইমান সুবিধা হৈ আছে। আহক সকলোৱে এপাক জগন্নাথ মন্দিৰলৈ ডিব্ৰুগড়। Sir, where are you from? I'm coming from Rwanda. Rwanda. কেনেকুৱা লাগিছে জগন্নাথ মন্দিৰলৈ?
ভাল লাগিছে কওক ভালেই লাগিছে পৰিৱেশটো আপুনি এতিয়া আপোনাৰ বন্ধুসকলকো লৈ আনিছে ফ্ৰেণ্ড কাণ্ট্ৰিও হয় মানে এইটো বন্ধু মানে কি কলিগ হয় এক কোম্পানীত চাকৰি কৰে এক লগতে হয় হয় ইয়াত ফুৰিবলৈ আহিছে ইয়াত মোক সুধিছে যে ইয়াত ফুৰিবলৈ কি জেগা আছে মানে ইয়াত সেইদিন কাৰণে ক'লোঁ যে এইটো মন্দিৰ হয় তাত গ'লে ভাল লাগে মনটো শান্তি পায় তাত গ'লে ঘূৰি আহোঁ আমাৰ কালচাৰৰ লগতো তেওঁলোকে পৰিচয় হৈ গৈছে আজি ৰাতিপুৱাৰ পৰা ঘূৰাই আছোঁ ডিব্ৰুগড় ঘূৰালোঁ গ্ৰামত লৈ গ'লোঁ বিনপটীয়া গাঁও এলিভেটৰ বেক চাইডত তাত লৈ গ'লোঁ তাত গৈ বহুত ভাল পালে তাত লেজাই আছে না লেজাই নদী তাত লৈ গ'লোঁ তাত গৈ বহুত ভাল লাগিছে মানে রওয়ান্ডা আর এই বস্তিগুলো সব একই লাগে গাঁওগুলো ধন্যবাদ ওয়েলকাম আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কিমান সুন্দৰ লাগিছে পৰিৱেশটো চাওক আপোনালোকে কিমান সুন্দৰ লাগিছে পাছফালৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম এই মন্দিৰৰ হয় এয়া কেনেকুৱা লাগিছে বলিনা মজা মজা লাগিছে প্ৰথম আহিছে আজি প্ৰথম আহিছে পৰিৱেশটো ভাল লাগিছে নহয় জানো একদম সুন্দৰ ৰাইজো বহুত আহিছে ৰাইজ আজি ছুটিৰ দিন পাইছে যে পুৰা ভিৰ লাগি আছে তাতে আকৌ শাওণৰ এইটো শাওণৰ শিৱ এই শাওণত মানে মাহটো শিৱ বাবাৰ কাৰণে পবিত্ৰ মাহ বুলি কোৱা হয় তাৰপৰা এইটো বলবম আহি থকা সকল আহি পিনি ইয়াতে ভিৰ কৰি আছে হয় হয় ঠিক আছে এয়া বিমলা মন্দিৰ কেনেকুৱা লাগিছে ইয়ালৈ ভালেই লাগিছে আগতে আহিছে নে প্ৰথমে আহিছে অঁ আহিয়ে থাকে ইয়ালৈ আহিয়ে থাকে এটা ফটো এটা মা গণেশ বাবাই কেনেকুৱা লাগিছে মজা ভাল লাগিছে খুব শান্ত পৰিৱেশ থাকি ভাল লাগিছে মন্দিৰলৈ আহিলে এনেই ভাল লাগে এনেওতো ভাল লাগে তাৰ উপৰি মানে অলপ বিশেষ আৰু হেৰি পোৱা গৈছে জোতা চেণ্ডেলবোৰ ইয়াতে ৰখাব পাৰিব আমি মন্দিৰলৈ সোমোৱাৰ আগত ইয়াতে ৰখাই থৈ গৈছিলোঁ আপোনালোকো আহিলে ইয়াতে ৰখাব পাৰিব সুন্দৰভাৱে